পবিত্ৰ আত্মাৰ বিৰুদ্ধে কৰা পাপ ক্ষমা হ'বনে? যদি ক্ষমা নহয় তেন্তে কি হ'ব? বহুত বিশ্বাসীবোৰে আজিও পবিত্ৰ আত্মাৰ কামবোৰ নুই কৰি আহিছে, অৱহেলা কৰি আহিছে। এই বিষয়ে জানিবলৈ হ'লে ডক্টৰ লুকে লিখা শুভবাৰ্তা লুক 12 অধ্যায় 8 পৰা 10 পদ পঢ়িব লাগিব। মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যিজনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব। কিন্তু মানুহবোৰৰ আগত যিজনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হ'ব। যিকোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয় তেওঁক ক্ষমা কৰা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰাজনক ক্ষমা কৰা নহ'ব। ঈশ্বৰে এই বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক। প্ৰভুৱে কৈছে, মানুহবোৰৰ আগত যিজনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব। এই বাক্যত অলপমান যদি চিন্তন মনন কৰি চাওঁ তেন্তে আমি বুজিম এই কথাষাৰ আমাকো কৈ আছে। বহুতেই লাজ পায় যীশুৰ বিষয়ে অন্যক ক'বলৈ। যেতিয়া আমি হোটেলত ভাত খাওঁ বা ৰুটি খাওঁ, কিয় আমি 5 ছেকেণ্ডৰ প্ৰাৰ্থনা এটি সৰু প্ৰাৰ্থনা কৰিব নোৱাৰোঁ? ইমান ভয় লাগেনে? ইমান লাজ লাগেনে? যেতিয়া আমি স্কুল কলেজত যাওঁ, আমাৰ লগৰীবিলাকক কিয় যীশুৰ কথাবোৰ প্ৰসংগৰে যীশুৰ উত্তম শিক্ষাবোৰ ক'ব নোৱাৰোঁ? নিজৰ লগতে কাম কৰা বন্ধু বান্ধৱীক কিয় আমাৰ মৰমৰ প্ৰভু যীশুৰ কথাবোৰ ক'ব নোৱাৰোঁ? কিয় আমাৰ বিশ্বাসটো প্ৰাইভেট নেকি? কি আমাৰ ইণ্ডিয়াত বেন কৰি দিছে নেকি খ্ৰীষ্টিয়ানিটিক? আমাৰ অসমত 12 লাখতকৈ অধিক খ্ৰীষ্টিয়ান আছে, কিন্তু কি হ'ব? আমি জানো প্ৰভুৰ দিন সন্নিকট ৰেপচাৰ হ'ব আৰু দিলকতে প্ৰভুৱে বিশ্বাসীবিলাকক উঠাব। আমি সকলোৱে প্ৰভুৰ সৈতে যাবলৈ পাম। আমি আৰু এই পৃথিৱীত নাথাকোঁ, আমি প্ৰভুৰ সৈতে মেঘৰথত তুলি নিয়া হ'ম। তথাপিও কিয় ভয় বা সংশয়? এবাৰ কোনোবাই জাতিৰ পিতা মহাত্মা গান্ধীক সুধিছিল যে, মহাশয়, আপুনি বাইবেল হাতত লৈ প্ৰভু যীশুৰ কথাবোৰ ফ'ল' কৰে, কিন্তু আপুনি খ্ৰীষ্টিয়ান হৈ নাযায় কিয়? তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, আই লাইক ইয়'ৰ খ্ৰাইষ্ট, আই ডণ্ট লাইক ইয়'ৰ খ্ৰীষ্টিয়ানছ। ইয়'ৰ খ্ৰীষ্টিয়ানছ আৰ ছ' আনলাইক ইয়'ৰ খ্ৰাইষ্ট বুলি কৈছে। তাৰমানে প্ৰভু যীশুক ভাল পাওঁ, কিন্তু খ্ৰীষ্টিয়ানসকলক ভাল নাপাওঁ, কাৰণ তেওঁলোকে প্ৰভুৰ শিক্ষাবোৰ ফ'ল' কৰা নাই। বহুতে ভাবে মানুহক কম কি, মানুহে ভাবিব কি? স্বামী বিবেকানন্দই কৈছিল, had I lived in Palestine in the days of Jesus of Nazareth, I would have washed his feet not with my tears but with my heart's blood বুলি কৈছে। যীশুৰ সময়ত মই পেলেষ্টাইনত থকা হ'লে মই তেওঁৰ ভৰি ধোৱালোহেঁতেন, মোৰ চকুলেৰে নহয়, কিন্তু মোৰ হৃদয়ৰ তেজেৰে বুলি কৈছে। যেতিয়া আপুনি মানুহক ক'বলৈ ষ্টাৰ্ট কৰিব, আৰম্ভ কৰিব, তেতিয়া আপোনাৰ মুখৰ পৰা ওলোৱা শব্দ নহয়, জীৱন হয়। সেয়া জীৱন হয়, পবিত্ৰ আত্মাৰ কথা হয়। যিয়ে শুনিব তেওঁ জীৱন পাব। বহুত থিয়লজিয়ানসকলে থিয়লজি কমপ্লিট কৰি বহুতেই কৰ্চ কৰিছে। কোনোবাই 1 years, কোনোবাই 2 years, কোনোবাই 3 years, কোনোবাই 5 years ঘৰতে বহি আছে, শুই আছে, তথাপিও বেলেগক প্ৰভুৰ বিষয়ে এষাৰ কথা ক'বলৈ লাজ পাইছে। বহুতেই ভাবিছে থিয়লজি কৰি চাৰ্টিফিকেট পাইছোঁ, এতিয়া আৰু মোক কোনে পায়? মই স্বৰ্গত যাম। কিন্তু হে মোৰ ভাই, চাৰ্টিফিকেট ইয়াতহে পাইছা। স্বৰ্গৰ যিটো চাৰ্টিফিকেট সেইটোৰ কাৰণে হাব্যাস কৰা, সেইটোৰ কাৰণে কষ্ট কৰা। স্বৰ্গত যাতে আমি প্ৰভুৰ নিজ হাতেৰে সেই অম্লান কীৰ্তি পাওঁ, তাৰ কাৰণে চেষ্টা কৰা। সেই কীৰ্তিৰ বাবে আপুনি শুভবাৰ্তা ঘোষণা কৰিব লাগিব। হয়তো আপুনি মাৰো খাব পাৰে, হয়তো আপুনি জেলতো যাব পাৰে, কিন্তু আপুনি শুভবাৰ্তা ঘোষণা কৰিব লাগিব। তেতিয়া আপুনি এদিন সেই স্বৰ্গত এটা পাৰ্মিনেণ্ট আপুনি এটা চাৰ্টিফিকেট পাব। পাচনি পৌলে কৈছে, মই পৌল, যীশুখ্ৰীষ্টৰ এজন দাগ আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাচনি। কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেকজনলৈ এয়া পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে আমি আশীৰ্বাদ কৰিছোঁ, যেতিয়া তাৰণা কৰে আমি সহন কৰিছোঁ। কোনোৱে অপবাদ দিলে বিনম্ৰতাৰে কথা পাতোঁ। এতিয়ালৈকে আমি যেন জগতৰ আৱৰ্জনা আৰু আটাইতকৈ মলিয়ন বস্তুৰূপ হৈ আছোঁ। সেই শুভবাৰ্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কৰ্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ, কিন্তু ঈশ্বৰৰ সেই বাক্যত হ'লে শিকলিৰ বন্ধন নাই। খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সংকট, তাৰণা বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰেনে? এই বিষয়ে লিখা আছে, আমি তোমাৰ কাৰণে উৰে দিনটো হত হ'ব লাগিছোঁ, কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ'লোঁ, তথাপি আমাক প্ৰেম কৰাজনৰ যোগেদি এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত। কিন্তু মোৰ এনে দৃঢ় বিশ্বাস আছে যে তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো
সৃষ্টি বস্তুৱে আমাক প্ৰভু যীশু খ্ৰীষ্টৰ থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে মই কেতিয়াও শুভবাৰ্তা ঘোষণা কৰিবলৈ লাজ নাপাওঁ কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গৰ্ব কৰা নাই কাৰণ শুভবাৰ্তা প্ৰচাৰ কৰা মোৰ কৰ্তব্য আৰু যদি মই শুভবাৰ্তা প্ৰচাৰ নকৰোঁ তেতিয়াহ'লে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় বুলি কৈছে য়েছ মই যেতিয়া স্কুল কলেজত গৈছিলোঁ মোৰ লগৰীবিলাকে কৈছিল যীশুৰ প্ৰকৃত অনুৰাগী হয় ফ্ৰেণ্ডছ হয় গতিকে আমি ইয়াক যীশুৰ চেলা বুলি মাতিম আৰু মোক মাতিছিলে এইটো তেওঁলোকে নেগেটিভ হিচাপে মতা নাছিল পজিটিভ হিচাপে মাতিছিল তেওঁলোকে আগৰে পৰা ভাবিছিল বা জানিছিল যে যীশুৱে ইয়াক ডাইৰেক্টলি হেল্প কৰে পৰীক্ষাত বেছি নম্বৰ পোৱা খেলবিলাকত ট্ৰফি পোৱা সকলো দিশত আগৰণুৱা হোৱা বাইবেলে কৈছে আই হেভ ফট দ্য গুড ফাইট বুলি কৈছে তোমালোকে নাজানানে দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে কিন্তু এজনেহে বঁটা পায় সেই এনেকৈ দৌৰক যাতে পুৰস্কাৰ পাব পাৰা আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয় দমন কৰে তেওঁলোকে বিনাশী কিৰীতি পাবলৈ এইদৰে কৰে কিন্তু আমি হ'লে অবিনাশী কিৰীতি পাবলৈহে তাক কৰোঁ পাচনি পৌলে কৈছে মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ নিৰপীত পথৰ শেষলৈকে দৌৰিলোঁ বিশ্বাস ৰাখিলোঁ মোৰ বাবে যি ধাৰ্মিকতা ৰূপ কিৰীতি সাঁচি ৰখা হৈছে সেই কিৰীতি ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৰ দ্বাৰা সেইদিনা মোক দিয়া হ'ব আৰু অকল মোকে নহয় কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব 2 তিমোথী 4:7 কৈছে এতিয়াও বহুতে পবিত্ৰ আত্মাৰ কথা শুনা নাই পবিত্ৰ আত্মাই অনুকিয়াই দিয়া কথাবোৰ পালন কৰা নাই যেতিয়া আমি ইজনে সিজনৰ লগত কথা পাতি থাকোঁ তেতিয়া পবিত্ৰ আত্মাই আমাক অনুকিয়াই দিয়ে যে এইটো কোৱা এইটো ক কিন্তু আমি ভয় বা লাজত আমি দূৰলৈ আঁতৰি যাওঁ এতিয়াও আমি পবিত্ৰ আত্মাৰ কথাবোৰ হীন যেন কৰিছোঁ পবিত্ৰ আত্মাৰ কথাবোৰ পালন কৰা নাই বহুত বিশ্বাসীবিলাকে যেতিয়া অবিশ্বাসী আছিল তেতিয়া পবিত্ৰ আত্মাৰ বিষয়ে বহুত উলোটা চিধা কথা কৈছিল তেতিয়াহ'লে তেওঁৰ পাপ ক্ষমা নহ'ব নেকি বাইবেলে কৈছে যিকোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয় তেওঁক ক্ষমা কৰা হ'ব কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰাজনক ক্ষমা কৰা নহ'ব এই কথাষাৰ কাক কৈছিল আমি চাব লাগিব যীশুৱে ফৰাচী বিধানৰ অধ্যাপকসকলক কৈছিল বিধানৰ অধ্যাপকসকলে যীশুক কৈছিল মাৰ্ক 3:22 কৈছিল আৰু জেৰুজালেমৰ পৰা অহা বিধানৰ অধ্যাপকসকলে ক'লে তেওঁৰ গাত বেলজবুব আছে আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰক খেদায় প্ৰভু যীশুৱে যিটো আত্মাৰ দ্বাৰাই ৰোগীসকলক আৰোগ্য কৰিছিল পানীৰ ওপৰত খোজ কাঢ়িছিল অন্ধ লেঙেৰা কলা বুবাক ঠিক কৰিছিল আৰোগ্য প্ৰদান কৰিছিল সেই আত্মাটোক তেওঁলোকে অসচি আত্মা বুলি কৈছে যিটো আত্মাই ত্ৰিনীতিক ত্ৰিএক পৰমেশ্বৰক ত্ৰিনীতি কৰি ৰাখিছে অৰ্থাৎ পৰমেশ্বৰক ত্ৰিএক বনাই ৰাখিছে সেই ত্ৰিনীতিক সেই পবিত্ৰ আত্মাক তেওঁলোকে ভূত বুলি কৈছে শয়তান বুলি কৈছে সেই আত্মাই যিটো আত্মাই পিতা আৰু পুত্ৰক সংযুক্ত কৰি ৰাখিছে সেই আত্মাক তেওঁলোকে অসচি আত্মা বুলি কৈছে যাৰ ফলত যীশুখ্ৰীষ্টই কৈছে তেওঁলোকক কৈছে যে এই পাপ তোমালোকৰ ক্ষমা নহ'ব বুলি কৈছে যীশুৱে এই কথা তেওঁলোকক ক'লে কাৰণ তেওঁলোকে কৈছিল তেওঁৰ গাত অসচি আত্মা আছে এইষাৰ কথা অকল ফৰাচী অধ্যাপকসকলকহে এইষাৰ কথা কৈছিল কাৰণ তেওঁলোকে কৈছিল যে পবিত্ৰ আত্মা হৈছে অসচি আত্মা কিন্তু এতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত নাই গতিকে এই ষ্টেটমেণ্টটো আমাৰ ওপৰত প্ৰয়োগ নহয় এই পাপটো সেই পাপ হ'ব যিটো পাপ পুত্ৰক অমান্য কৰিলে হয় পিতাক অমান্য কৰিলে হয় ঠিক তেনেদৰে পবিত্ৰ আত্মাক অমান্য কৰিলেও একেই পাপ অৰ্থাৎ সমান পাপ অৰ্থাৎ এই পাপটো ক্ষমা কৰা হ'ব তাৰ মানে ক্ষমা কৰা হ'ব এইটো পাপ অনন্ত পাপৰ অধিকাৰী নহয় ফৰাচীবিলাকে অসচি আত্মা বুলি কোৱাৰ কাৰণে এইষাৰ কথা কৈছিল আৰু সেইটো সময়ত পবিত্ৰ আত্মা স্থায়ী ৰূপে এই পৃথিৱীত আছিল অস্থায়ী ৰূপে নহয় অৰ্থাৎ সেইটো সময়ত পবিত্ৰ আত্মা পাৰ্মিনেণ্টলি অহা নাছিল আহিবহে নহাৰ আগতেই তেওঁলোকে কৈছিল যে পবিত্ৰ আত্মা অসচি কিন্তু এতিয়া আমাৰ যীশু নাই এতিয়া পবিত্ৰ আত্মা এই পৃথিৱীত পাৰ্মিনেণ্টলি আহিল আৰু এতিয়া পবিত্ৰ আত্মা স্থায়ী ৰূপে এই পৃথিৱীত আছে গতিকে পবিত্ৰ আত্মাই আমাক ক্ষমা প্ৰদান কৰিব গতিকে যিবিলাক বিশ্বাসীয়ে আগতে অবিশ্বাসী থাকোঁতে পবিত্ৰ আত্মাক ঘৃণাইছিল পবিত্ৰ আত্মাক বেয়া বুলি কৈছিল এতিয়া কিন্তু নক'ব কাৰণ পবিত্ৰ আত্মা আটাইতকৈ চেনচিটিভ পিতা পুত্ৰতকৈও বহুত চেনচিটিভ পটকতে খং কৰে পটকতে তেওঁ দুখ পায় বহুত চেনচিটিভ আমাৰ পবিত্ৰ আত্মা গতিকে কেতিয়াও পবিত্ৰ আত্মাক দুখ নিদিব আশা কৰোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে আশীৰ্বাদ পাইছে যিবিলাকে ডনেশ্যন আৰু ছাপৰ্ট কৰিছে বহুত বহুত ধন্যবাদ মোৰ হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ কাৰণ আপোনালোকৰ ডনেশ্যনৰ বাবেই এই চেনেলটো চলি আছে গতিকে আপোনালোকে ডনেশ্যন দি চেনেলটো চলাই আছে মানে আপুনিও
ঈশ্বৰৰ ৰাজ্যত কিবা এটা কাম কৰিছে গতিকে বহুত বহুত ধন্যবাদ যিবিলাকে ডনেশ্যন দিব বিচাৰে তেওঁলোকে আমাক ডনেশ্যন দিব পাৰে কাৰণ আপোনালোকৰ ডনেশ্যনৰ বাবে আমি উৎসাহিত হৈছোঁ আৰু আমি কাম কৰিবলৈ আমি সুযোগ পাইছোঁ নহ'লে আমিও যেন মৰি থকা যেন হ'লো হয় কিন্তু আপোনালোকে ডনেশ্যন আৰু ছাপোৰ্ট কৰি আমাক উৎসাহিত কৰাৰ বাবে ঈশ্বৰে বহুত বহুত আশীৰ্বাদ কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমেন